এই ক্ষেত্ৰত আপোনালোকে চিমেণ্ট চাপৰি হেঞ্চোৱা গাঁৱৰ যদুমণি প্ৰাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। চমকং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰজিৎ ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই আহ্বায়ক চিমেণ্ট চাপৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজীৱ সন্দিকয়ে। সভাত উপস্থিত থাকি চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে কয়, চিমেণ্ট চাপৰিত শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বৰ্বিস্বৰূপ ড্ৰাগছৰ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মৰ মাজত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে বুলি উনুকিয়াই, যিহেতু আমি একেখন সমাজতে বসবাস কৰিছোঁ, সেয়েহে সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ড্ৰাগছৰ লগতে সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব বুলি বক্তব্য আগবঢ়ায়। ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ সন্দিকয়ে গাঁওৰক্ষী বাহিনীৰ জন্ম বৃত্তান্ত, দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখি সমাজখনৰ সুৰক্ষা, নিৰাপত্তা আৰু সৰ্বাংগীন উন্নয়নৰ বাবে গাঁওৰক্ষী বাহিনীৰ বহুত কৰণীয় আছে বুলি কয়। এই ক্ষেত্ৰত আৰক্ষীৰ সৈতে অহৰহ সমন্বয় ৰক্ষা কৰি চলাই থকা প্ৰয়োজন বুলি ভাষণ দাঙি ধৰে। পশ্চিম চিমেণ্ট চাপৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল বেজবৰুৱা, ড্ৰাগছ বিৰোধী সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক ৰজনী সন্দিকয়ে যুৱ চামৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু সেৱনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই এখন সুস্থ সমাজ গঢ় দিবলৈ সমাজৰ প্ৰত্যেকেই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি বক্তব্য আগবঢ়ায়। সভাত চিমেণ্ট চাপৰি আৰক্ষী থানাৰ সহপৰিদৰ্শক জিতেন্দ্ৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক কুলধৰ গগৈ, চিমেণ্ট চাপৰি আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ চাংমাই, শিক্ষক সিদ্ধাৰ্থ উপাধ্যায়, যুৱ সমাজকৰ্মী মুনীন শইকীয়া প্ৰমুখ্যে কেইবাজনো স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ সভাতে দিগন্ত গগৈক সভাপতি, ধৰ্মেন্দ্ৰ পাঠকক সম্পাদক, মুনীন শইকীয়াক নায়ক হিচাপে লৈ 25জনীয়াকৈ 3 নং চিমেণ্ট চাপৰি গাঁওৰক্ষী বাহিনী গঠন কৰা হয়। সভাই নৱগঠিত 3 নং চিমেণ্ট চাপৰি গাঁওৰক্ষী বাহিনীখন আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ দায়িত্ব গ্ৰহণ কৰা, নিশাৰ ভাগত 3 নং চিমেণ্ট চাপৰি এলেকাত প্ৰৱেশ কৰাৰ সময় নিৰ্ধাৰণ কৰা আৰু এলেকাৰ পথত ফলক আঁৰি দিয়া, চিমেণ্ট চাপৰিত কিছুদিনৰ পৰা চলি থকা ড্ৰাগছ আৰু অসামাজিক কাম-কাজৰ বিৰুদ্ধে নৱগঠিত গাঁওৰক্ষী বাহিনীখনে চোকা নজৰ ৰখা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।